তিনিদিনীয়া যে টিচাৰ্ছ কনক্লেভ হৈ আছে শনিবাৰৰ পৰা আজিলৈকে যি বিষয়টো লৈ আমি ইয়াত টিচাৰক লৈ ট্ৰেইনিং দি আছে এইটো খুব ইম্পৰ্টেণ্ট আৰু ইয়াৰ যি ফিডবেক হিচাপে যদি মই ক'ব লগা হয় তেনেহ'লে বহুত ভাল হৈছে কাৰণ আমাৰ টিচাৰবিলাকৰ বা আমাৰ যিবিলাক কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন বা অফিচ ষ্টাফ তেখেতসকলৰ এই ট্ৰেইনিংটো মষ্ট ইম্পৰ্টেণ্ট আৰু অলপ হ'লেও আমি বা তেখেতসকলে লাভৱান হৈছে আৰু অন্ততঃ যি টেকনিকেল মেকানিজিম সেইবিলাক আমি বুজি পাইছোঁ আৰু সেইকাৰণে মই BTC গভৰ্ণমেণ্ট হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট BTC মই ধন্যবাদ যাচিছোঁ আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি অথৰিটি তেখেতসকলক মই ধন্যবাদ যাচিছোঁ কাৰণ সেনেকৈ ট্ৰেইনিং ৰেগুলাৰলি লাগে সেইটো প্ৰথম ট্ৰেইনিং হয় আৰু যাৰ ফলত আমি বহুত পিছৰ পৰ্যায়ত সেই ট্ৰেইনিংটো পাতিব লগা হৈছিল যাৰ কাৰণে আমি বিভিন্ন সময়ত খেলি মেলি লাগিছিল এতিয়া মই ভাবোঁ এই যি ফিডবেক যাব বা এই ট্ৰেইনিঙৰ মাজেদি আমি যি শিকিবলৈ সক্ষম হৈছিল অন্ততঃ বহুত বুজি পাইছোঁ বুলি মই গম পাওঁ আৰু আমাৰ যিবিলাক প্ৰফেচাৰসকল প্ৰিন্সিপালসকল বা অথৰিটিসকল তেখেতসকলে অলপ হ'লেও ইয়াৰ স্কিলটো পাইছে উপকৃত হ'ব বুলি উপকৃত নিশ্চয় হ'ব আৰু সেইকাৰণেই হ'ব সেনেকৈ ট্ৰেইনিংটো মষ্ট ইম্পৰ্টেণ্ট আৰু সেইটো প্ৰথম ট্ৰেইনিং সেইকাৰণে মই BTC গভৰ্ণমেণ্ট আৰু ডিৰেক্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টক মই ধন্যবাদ যাচিছোঁ কাৰণ সেনে ট্ৰেইনিংটো ৰেগুলাৰলি হ'ব লাগে অন্ততঃ 6 মাহৰ এবাৰ হ'লেও এইটো লাগে খুব ভাল হৈছে এই ইনিচিয়েটিভটো আৰু সেনেকৈ লৈ থাকিব লাগে বুলি মই ছাজেশ্যন দিওঁ কাৰণ যিমানেই যি নহওক আমাৰ যি প্ৰেক্টিকেল ফিল্ডত যি স্কিল এই স্কিলটো আমি নিজে তাৰমানে আৰ্জন কৰিব লাগিব কথা ক'লেতো নহ'ব কেনেকৈ কাম কৰিব লাগিব একদম ৰুটছ লেভেলৰ পৰা আপ টু টপ লেভেল সেইটো আমাৰ যি স্কিল বা প্ৰতিভা সেইটো আমি ডেমনষ্ট্ৰেট কৰিব পাৰিব লাগিব সেয়েহে এই প্ৰগ্ৰামবিলাক ছাকচেছ হ'ব আৰু মই ভাবোঁ পিছৰ কাৰণে সেনেকৈ প্ৰগ্ৰাম হৈ থাকক এই ইউনিভাৰ্চিটি যিটো এই 3 দিনীয়া আপোনাৰ ৱৰ্কশ্বপটো হৈছে আচলতে আগতে এনেকুৱা আছিলে আমাৰ যিটো সমৰ্থৰ হওক বা এক্সাম পেটাৰ্ণ হওক যিটো NEP 2020 বহুতখিনি কথা কি হয় আগতে আমি পঢ়োঁ আমি নিজে ধৰি লওক কিবা কিবি ৰিফ্ৰেচাৰ কোৰ্চ বা কাগজে পত্ৰে পঢ়োঁ কিন্তু ধৰি লওক কোনো ডেমনষ্ট্ৰেশ্যন বা ইয়াৰ যিবিলাক টাৰ্মিনলজি বা কেনেকৈ সমৰ্থ পৰ্টেলত যাব লাগে কি কৰিব পাৰোঁ কেনেকুৱা কথা আছে সেই সৰু সৰু কথাবিলাক মানে আমাক কোনো কোৱা মানুহ নাছিলে আমি নিজেই পঢ়ি যি বুজিলোঁ কিন্তু এই 3 দিনীয়া যিটো কৰিলোঁ আজি তৃতীয় দিনা মানে কৰি আমি ইমানেই আপ্লুত হৈছোঁ যে এনেকুৱা মানে আমি এনেকৈ ভাবিছোঁ এতিয়া ধৰি লওক কলেজৰ পৰা 5জনকৈ আমাক মাতা হৈছিলে আমি 5জন আহিছোঁ কিন্তু আমি ভাবোঁ যে আমিও ইউনিভাৰ্চিটিক এনেকুৱা ৰিকুৱেষ্ট কৰিম বা BTC চৰকাৰকো ক'ম যে আমাৰ কলেজেও যদি কৰে প্ৰতিজন ছাত্ৰ ছাত্ৰী বা বাকী শিক্ষকখিনি বা নন টিচিং সকলোৱে এই কথাটোৰ প্ৰতি জানিব লাগে কিয়নো যদি কোনো বস্তুটো কি হয় ইমান খুব সোনকালে মানে ট্ৰেনজিশ্যন হৈছে CBCS আছিলে CCC পৰা NEP আহিছে এতিয়া মানে আমি নিজেও মানে বহুত কথা জানিবলগীয়া হৈ আছে এতিয়া ধৰি লওক আজি আমি 3 দিনত বহুতখিনি কথা শিকিলোঁ কিন্তু মই ভাবোঁ আগলৈ আৰু আমাৰ বহুত কথা আছে যিখিনি আমি জানিব লাগে আৰু যিকেইজন ৰিচ'ৰ্চ পাৰ্চন আহিছে সঁচাকৈ আমাক যথেষ্টখিনি নলেজ দিছে আৰু আমি থেংকছ টু বড়োলেণ্ড ইউনিভাৰ্চিটি এণ্ড BTC গভৰ্ণমেণ্ট যে এনেকুৱা আগলৈও যে এনেকুৱা ধৰণৰ প্ৰগ্ৰেম কৰে এটলিষ্ট এবছৰত কৰে যে আমি বাৰে বাৰে এইটো ধৰি লওক ৰিফ্ৰেছ হৈ থাকিব কিবা যদি টেকনিকেলিটি থাকে লাগিলে এদিনীয়াই কৰক আমি বহুতখিনি কথা শিকিবলৈ পাইছোঁ মই ভাবোঁ আগলৈও হ'লে বহুত ভাল হ'ব এইখিনি মই ক'বলৈ